আমি দূৰণীয়া স্কুললৈ যাব নোৱাৰো আমি দূৰণীয়া স্কুললৈ যাব নোৱাৰো আমি দুখীয়া ছাত্ৰ ছাত্ৰী আমাক স্কুল লাগিবই আমাক স্কুল লাগিবই আমাক স্কুল লাগিবই আমাৰ ছাত্ৰ ছাত্ৰীক দূৰণীয়া স্কুললৈ পঠিয়াব নোৱাৰো আমাৰ কোন ছাত্ৰ ছাত্ৰীসকলক দূৰণীয়া স্কুললৈ পঠিয়াব নোৱাৰো আমাক স্কুল লাগিবই আমাক স্কুল লাগিবই আজি আমি এইখন স্কুলত সমবেত হোৱাৰ মূল উদ্দেশ্য ইয়ে যে মাজুলীৰ জিলাৰ লুইতপৰীয়া ধন্যবাদ জনাইছোঁ আমাক এই মধ্য ইংৰাজীখন বিদ্যালয়খনত আৱশ্যক আছে যিহেতু আমাৰ মা দেউতা দুখীয়া শ্ৰেণীৰ লোক আমাৰ মা দেউতা আমাক আজিৰা কৰি পঢ়াইছে এইকাৰণে আমাক দূৰৰ স্কুল যাবলৈ আমাক চাইকেল কিনি দিব নোৱাৰে এইকাৰণে আমাক ওচৰৰ স্কুল লাগে প্ৰথমে মই এই চেনেলক ধন্যবাদ জনাইছোঁ এইখন বিদ্যালয় আমাৰ অতিকৈ প্ৰয়োজন অন্য বিদ্যালয় থাকিও দূৰত আছে এইখন বিদ্যালয় অন্য স্কুললৈ নিয়ে তেতিয়াহ'লে আমি দূৰলৈ স্কুল যাব নোৱাৰোঁ কাৰণ আমাৰ ব্যৱস্থা নাই মা দেউতাই ব্যৱস্থা কৰি দিব নোৱাৰে মই চৰকাৰৰ প্ৰতি এইটোকে অনুৰোধ কৰিছোঁ যে এইখন বিদ্যালয় কলৈকো নিব নালাগে তলৈকো ইয়াতে ৰাখিব লাগে এইটোকে অনুৰোধ কৰিছোঁ ঠিক আছে